কিমাননো কাম কৰিম অকলে অকলে যা ছোৱালী দুজনীহে দুজনীয়ে কামবোৰ সমানে ভগাই ল'লেও হয় হে ওচৰৰ মানুহৰ মুখত আকৌ গুণ গৰিমা কি চাবা হে সৰুজনী ভাল ডাঙৰজনী বেয়া সেইপিনে ডাঙৰজনীয়ে যে গোটেই ঘৰখনৰ কাম বন কৰি মাৰিব লাগে সেইবিলাক আকৌ মানুহে চিন্তা নকৰে নহয় মুখতে কথা খা কৈ দিবলৈ বৰ ভাল সংসাৰ হৈছে আমাৰ শাহু বুঢ়ী ভাগৰ সোণৰ মাল ধেৰ আছে নহয় পিন্ধিবলৈও নিদিয়ে চিনিবলৈও নিদিয়ে সেইজনীয়ে গোটেই সোণৰ মালবোৰ চুৰ কৰি নি মাহঁতৰ ঘৰত থৈ আহিমগৈ তাৰপাছত এপদকে বিকিম চলি থাকিব পাৰিম আৰামছে ভাল হ'ব দেই তাৰপিছত যদি ধৰা পৰে সৰুজনীক ফচাই দিম এক গুলিত দুই চিকাৰ ভালেই হ'ব বৰ ভাল বুলি কৈ থকা বোৱাৰীজনীক চবৰে চকুৰ আগত বেয়া কৰি পেলাম ভাল হ'ব দেই যৌৱনৈ লাগি কপি উঠে খালি মই কৰিব ডাঙৰ নব অ কি হ'ল শুনিছো কোৱা এই চাহ অকণ দিয়কচোন মই যে সেই ৰাতিপুৱাৰ পৰা ভাতৰ পৰা একদম পানীলৈকে বনাইছো চোতালে কাঁহী পেটে চাহি পেটে ধুইছো কিন্তু তুমিও দেখোন চাহ অকণ বনাই খাব পাৰা মই মানে কাম কৰিব নোৱাৰো এদিন আকৌ সেইকাৰণে আকৌ চাহ অকণ দিব কৈছো অ ঠিক আছে যোৱা হ'ব দিছো যোৱা এইবোৰ এতিয়াহে মৰিবলৈ দেখিলে হে এনেও তাই কাম নকৰে কি চাবা আকৌ মানুহে আকৌ তাইকহে কয় ভাল বুলি খঙে উঠা হৈছে বৰ চুবাবলৈ মন গৈছে এইবোৰ নমৰেও নহয় আজি দৰকাৰ ওলালেও মই ভাবিছিলো বোলো ছোৱালীজনী ঘৰৰ পৰা ফুৰি আহিমগে হে নাযাওঁ ছোৱালীজনী ঘৰলে আজি ঘৰতে থাকিম এই বোৱাৰীকেইজনী এজনীও ভাল নহয় এজনীও ভাল নহয় আইও ডাঙৰজনী কি চাবি মুখখন ইমান চোকা লাও পাত কচু পাত হে পাতা ৰাতিপুৱা মুখখন বজাই আছে হে মই আজি নাযাওঁ ছোৱালীজনী ঘৰলে ইমান ৰ'দ ওলাইছে ঘৰতে থকা ভাল হ'ব পাই বুঢ়ী বা জীয়েকৰ ঘৰলৈ নোযোৱাটোহে হ'লগে চলে বোলে বুঢ়ী জীয়েকৰ ঘৰলৈ পঠিয়াবই লাগিব এইকেইদিনতে যদি গৰমে কামটো নকৰো নহয় বুঢ়ী জীয়েকৰ প্ৰতি যি মোক সোণৰ মাল লৈ যাব বুলিহে ঠিক আছে উঠাচোন উঠা উঠাচোন শুই থকা মানুহটো কেলে বাৰু এনেকৈ উঠাইছে কোৱাচোন এই নহয় মা কথা এটা ক'বলৈ আহিছিলো মাক এই ভণ্টিহঁতৰ ঘৰলৈ যোৱা কথা আছিলে নহয় নাযায় নেকি জানো কেনেকে জানিম আকৌ নহয় আপুনি বুজি নাপায় কেলেনো নালাগে থোৱা আমাৰো ল'ৰা ছোৱালী হ'লে মানে জীয়েকৰ ঘৰলে জানো মোৰ যাবলৈ মন নাযাব সেইকাৰণে মাহঁতৰ মনটো মই বুজি পাইছো আপুনি মাক যেনে তেনে আজি জীয়েকৰ ঘৰলে পঠিয়াওকেও গম পায়নে নালাগে থোৱা ইমান গৰমত মা যাব নালাগে বহুত ৰ'দ দিছা নেলাগে আপুনি আজি যেনে তেনে আজি মাক পঠিয়াওক মা চাগে মনটো বেয়া লাগিছে আৰু ভণ্টি ভাগৰো চাগে ইমান বেয়া লাগি আছে মাকজনী মুখখন দেখি পোৱা নাই যোৱা তুমি মাক কথাটো প্ৰথমকে কৈ থৈ আহাগে যোৱা বুলি কবা ভণ্টিহঁতৰ মা আজিয়ে যা বুলি কবা দেই শুনক আকৌ যেনেকে আখৰে কৈ পঠিয়াইছো তেনেকেই কব যাতে মাক আকৌ পানী অকণো নাই বিয়া হয় পানী অকণ খাব মা কি হ'ল কিনো কামবোৰ কৰি আছ অদৰকাৰী কামবিলাক দেখা নাই চাহ পানী অকণ খাবলৈ নালাগে ধ আজি জীয়ৰ ঘৰত থাকে তই তালৈ যোৱা কথা আছিলে ন জীয়ৰ ঘৰলৈ নাযাওঁ নেকি ইমান দেখা নাই ঘৰ বকা হৈ ৰ'দটো ওলাই আহিছে মই বাৰু কেনেকে যাওঁ বাৰু কেনেকে যাওঁ মানে ছাতি এটা লৈ যা ছাতি আছে নহয় যা আকৌ মই নোৱাৰো যাব দেই ইমান ৰ'দত মই আৰু ছাতি তাতি লৈ যা জীয়েও চাগে ৰখি আছে নহয় যা আজি জীয়ৰ ঘৰলৈ যা দেই মই নাযাওঁ তই থৈ আহ গৈছে মই যাব পাৰিম আৰু হ'ব বল ওলাগে মই ৰেডি হৈছো হ'ব মই মেখেলাখন এইখনে পিন্ধি যাম চাদৰখনে সলাবলৈ আছে হেল্ল' শুনিছানে অঁ সেই পইচা 2000মান টকা লাগিছিলে অঁ সেই ডাঙৰ নবৌয়ে মানে একদম কথাই প্ৰতি সদায় শুনাই থাকে জানানে সেই তাহাঁতৰ ঘটনে খাই আছোঁ বুলি 2000 টকা এটা মোক দিয়াচোন মানে কিবা কিবি আনি দিলেও হ'ব তেল নিমখ চাউল কিবা কিবি আনি দিওঁ আৰু হ'ব তুমি 2000 টকা এটা মোক দি দিবা হা হ'ব দিয়া চাহটা দিয়াচোন কি হ'লনো আপোনাৰ চাহটা দিয়াচোন চাহটা দিয়া মদ খাবলৈ যাব হ'লেই নেকি মানে আপোনাৰ আৰে তুমি এনি টাইম মদৰ কথা কেলে কথা মই মদাহিনী মদ খাবলৈ যাম যে মাক থবলৈ যাওঁ চাহটা দিয়া মাক থবলৈ যায় মাক থবলৈ যায় মাক থৈ আহাগে পটককে দেই
ৰক্ষা দেই যিটো ভাবিছিলোঁ জোখতকৈ বেছি ভালহে হৈছে মাটো যাবই মানুহটোও যাব আজি সোণৰ মাল গোটেই বিপদ একদম চুৰ কৰি নি মাহঁতৰ ঘৰত থৈ অহাই ভাল হ'ব যাওঁ দেৰি নকওঁ আৰু সৰুজনী কেনেকৈ কৰিম যিটো মৰতিজনী মানুহটো নহাৰ আগতে পটককৈ মাহঁতৰ ঘৰত দি থৈ আহোঁগৈ ৰাম ৰাম নবছে ইমান লৰালৰিকে কলৈ গৈছে জানো কলৈ যায় কলৈ কি কয় কৰি থাকক মোৰনো কি দৰকাৰ বাৰু জক দে ভালেই হৈছে ঘৰ পাও দে মা আহিলেহে নাটকখন আৰম্ভ হ'ব মা বা কেতিয়াকৈ আহে বা যিয়ে নহওক এনেও সৰুজনীকেই ফচাম তেৰা অঁ কি ভাবি আছা কি ভুলনাই আছা অকলে একো ভাবি থকা নাই পাই এই মা কাহানিকৈ আহিবনো মা আজি আহিব অঁ আজি আহিব অঁ ঠিক আছে আপুনি বহকচোন যাওক মই ভাতকেইটা বাঢ়ি দিছোঁ হ'ব যাওক অঁ নাটকখন তেতিয়াহ'লে আজিয়ে আৰম্ভ হ'ব বাৰু দিয়ক থাকিবলৈ গৈছিলো ছোৱালীৰ লগত কিহত থাকিম এমাহ থাকিম বুলি গৈছিলো ছোৱালীয়ে যোৱাই ইমান টন কাজিয়া ইমান কেজিয়া একদম শুনিবই নোৱাৰি দেই লাগি আহিছো মই বিয়নীৰ লগত ঠিকে শুনা লাগি আহিছে শুনা ভালকে হা গোটেইখন তলা নলাকে মাৰি থৈছে এইফালেও ফুল নাখায় এইফালেও ফুল নাখায় এইখন কি শান্তি নাই দেই আইঅ শান্তি নাই আৰু দেই সেই তিনিটা বোৱাৰী দুজনী হ'ল আল্লা কাপোৰকেইটানো মোৰ ভালকে লৈ তাতে সোণৰ মালটো চাই লওঁ পাই নাতিনীজনী আকৌ তুলনি হ'লে সোণৰ মালটো দিব লাগিব নহয় হে ক'ত বা থৈ গৈছিলোঁ এইকণতে থৈছিলোঁ নেকি অঁ সোণৰ মালটো দেখোন নাই ইফালেও খেপিয়াইছোঁ সোণৰ মালটো নাই সিফালেও খেপিয়াইছোঁ সোণৰ মালটো নাই সোণৰ মালটো আকৌ কোনে নিলে ঘৰ লুটিলে ঘৰ লুটিলে বোৱাৰী বোৱাৰী ঘৰ লুটিলে মোৰ সোণৰ মাল নাই ইয়াত সোণৰ মালটো কি হ'ল আকৌ বোৱাৰী লুটিলে মোক লুটিলে মোক লুটিলে সোণৰ মালটো বাকচে নাই যে সোণৰ মালটো কি হ'ল অঁ নাজানো নহয় ক'ত আছিলেনো সোণৰ মাল মই এইফালে যে ছোৱালী ঘৰলৈ যাওঁতে এইকণতে টোপোলা কৰি ভৰাই থৈ গৈছিলোঁ এইকণতে আছিলে নিলে চাগে সৰুজনীয়ে চুৰ কৰি পেলাই তাইহে পইচা পাতি বৰ দিগদাৰ হৈ থাকে সৰুজনীয়ে নিলে বুলি তই যে টপককৈ উত্তৰ দিছে তই কেনেকৈ গম পালি এই নহয় তাই পইচা পাতি অকণমান দিগদাৰ যে সেইকাৰণে বোলো সৰুজনীয়ে নিব পাৰে চাগে তেতিয়াহ'লে আকৌ জানো মই ধৰিব পৰা নাই দেই কেনেকৈ কি হৈছে মোৰ সোণৰ মালটো ক'লৈ গ'ল বাৰু মই নাতিনীজনী এতিয়া কি কৰিম বাৰু বৰ খালে মাৰিলা বোৱাৰী এইফালে বুলিছোঁ নহয় লাগি থাক এতিয়াহে নাটকখন জমিছে আৰু জমিব নাটক পাছলৈকে চাই থাকিব সকলোৱে ঘটন হ'ল কি হ'ল বাকচৰ পৰা সোণৰ মালটো ডাঙৰ বোৱাৰী কৈছে তই নিলি বুলি অ' মা মই সেনেকুৱা কাম নকৰোঁ জানেনে আপুনি মই কেলে দিম বাৰু সোণৰ বস্তুখিনি আপোনাৰ ভাগক তোমাৰহে পইচা পাতি দিগদাৰ হৈছে নিবুকা গৰু গোখোৱা যাম তোমাৰ বাহিৰে এইখন ঘৰত পইচা দিগদাৰ হোৱা মানুহ বেলেগ নাই নহয় তেতিয়াহ'লে তুমিয়ে নিবা তুমিহে ঘৰখনত লিখি বিদায় আছা এইকেইদিন পেটাই মুখলৈ নামাতিবি তহঁতি দুজনী হাকিনি থাকোঁতে সোণৰ মালটো কেনেকৈ হেৰাব পাৰিব সৰুজনীয়ে নিছে মই শুনিছো নহয় গিয়েকৰ লগত কথা পাতি থকা পইচা পাতি দিগদাৰ হৈছে তুমি নিনিলেনো কোনে নিব মই সেইবোৰ নাজানো তহঁতি দুজনী শপত খা মোৰ সোণৰ মালটো ক'লৈ গ'ল শপত মই চব পেটত থকা মোৰ ল'ৰা ছোৱালী শপত খাই কৈছো মই আপোনাৰ সোণৰ মাল চুৰ কৰি নিয়া নাই আৰু মই তাতকৈ শপত খাব নোৱাৰো মোৰনো কোন আছে একমাত্ৰ মানুহজনহে আছে মানুহজনৰ শপত মই খাব নোৱাৰো যিহেতু বাহিৰত আছে মানুহজন তেনেহ'লে চোৱাই যাব শপত তই চুৰ কৰাই নাই যদি শপত খাবলৈতো ভয় কি হয় তেতিয়াহ'লে কথা ক'লে বেয়া পায় মই আজিয়ে ডাঙৰ পোনাক কৈ পেলাই মই চোৱাই চাম যোনজনীয়ে হয় নহয় পাবি শাস্তি পাবি চাইদক কিবা এটা কৈ আৰু যোৱাবাৰহে কটীয়া মানুহজনী আহিছিলে কটীয়া মানুহ ঘৰলৈ একেটা কেঁচি বুজিছানে ধৰা পৰিছে যোৱাবাৰ এতিয়া দেখিছানে এই পূব পশ্চিম উত্তৰ দক্ষিণ এই চাৰিকোণ মাৰি লৈছো দেই চাই যাবা দুখ পালা নি চাবা দেই এইফালে ৰাখিছো 3টা গুটি এইফালে 2টা গুটি যোনেই পৰে আৰু তেতিয়াই গম পাবা এইফালে পৰিছে এইফালে পৰিছে এই পূব কোণৰ সিদ্ধান্ততেই তোমালোকৰ ঘৰটো আৰু এই ঘৰটোতে কেছটো হৈছে তোমালোকৰ ঘৰতে আছে কেছটো ঘৰতে আছে মানে কোন হয় চাই দিব পাৰিব নি এতিয়া এই পূব কোণত এতিয়া এই পাচুটি ওলাইছে তোমালোকৰ পৰিয়ালৰ বুজিছানে এই পাচুটিৰ ভিতৰত এতিয়া এইটো অকণমানি হৈ পৰিছে দেখিছা নাই তোমালোকৰ ঘৰত কটীয়া মটীয়া কোনোবা আছে নি এই কটীয়া মটীয়া ভাগে কাম ভেয়া কৰিছে
গম পোৱা নে অতিয়া মতিয়া মোৰ মানুহ এজনীহে সেয়া ওলাই পৰিলে নহয় বাচনি ওলাই পৰিলে তোমাৰ মানুহজনীয়ে এই কোনামালটো মানুহজনীৰ ওচৰতে আছে তাই শপত চপত চব খাইছিলে সেইটোৱে কথা এতিয়া সেই বেছি দেৰি নকওঁ তুমি এতিয়া চোৱা চিতা কৰিলে এতিয়া সমাধানটো দিলো মোৰ দেৰি হৈছে মোৰ সকামে ভাগাইছে বুজিছা নাই সেই খৰ সকামত যাব লাগে হ'ব যোৱা দেই যোৱা কৃষ্ণ কৃষ্ণ কৃষ্ণ